আজি আমি গৈ আছোঁ এখন ঠাই, বহুত ধুনীয়া ঠাই, পাহাৰীয়া অঞ্চল, আৰু আপোনালোকক দেখুৱাই গৈ থাকিম। ফুল্লি এডভেঞ্চাৰ হ'ব। আৰু লগত আহি আছে, এতিয়া বৰ্তমান আহি গৈছে হেমন্ত আৰু লোহিত। এতিয়া আৰু বাকী কেইজন আহি আছে, এতিয়া বৰ্তমানলৈ আহি পোৱা নাই, সিহঁতক ৰখি আছোঁ। চাওঁ কিমান টাইম লাগে ইহঁতে। আৰু এজনী আহি পাল, দীপ্তি। আৰু ইফালে আছে পমকা। ঠিক আছে, আমি আপোনালোকক দেখুৱাই গৈ থাকিম, আপোনালোকে চাই থাকিব। আৰু লগৰ কেইজন আহি আছে, এতিয়ালৈ আহিব পৰা নাই চাগে। মই গাড়ীখন ইয়াতে থৈ দিছোঁ। গাইছ, আমি আহি পালোঁ, মানে ইয়াতে আমি খানা দানা কৰি আজি লাঞ্চটো ইয়াতে হ'ব, ইয়াতে বনাম, পূৰা নেচাৰেলি জেগাৰ মাজত। ডিম্পি, কিবা বাইটছ দিবা? আহি ভাল লাগিছে ন? আৰু ফাৰ্ষ্ট টাইম আমাৰ লগত, ফাৰ্ষ্ট টাইম। আৰু বাইদেউ আছে, বাইদেউ কিবা ক'বা? কেনেকুৱা লাগিছে? আৰু নেচাৰৰ মাজত খানা খাম, কেনেকুৱা অনুভৱটো কেনেকুৱা? ঠিক আছে। আৰু আমাৰ মেইন লিড লোৱা এইজনী জুন, মানে মোৰ পুৰা ভাল ফ্ৰেণ্ড হয়। এইটো আমাৰ কেমেৰা পাৰ্চন কিন্তু দেই, যিমানখিনি ক্লিপ লৈছে ইয়ে লৈছে হেমন্ত। বেয়া হ'লে আৰু ক'ব নোৱাৰো দেই, ট্ৰাই কৰিছোঁ ভাল কৰিবলৈ, আগবাঢ়ি যাওঁ। এইটোৱে আমি প্লেন চেঞ্জ কৰিলোঁ, বেলেগ জেগাত আহিলোঁ। আমি বেলেগ জেগাত আহিছোঁ, মানে তাৰ ওচৰতে যোনখিনি জেগাত আমি খাম বুলি ভাবিছিলোঁ সেইটো জেগাত নহয়, তাৰ অলপ আগতে আহিব লাগে, ভিতৰত সোমাব লাগে। সেইটো কাৰণে আমি ভিতৰত আহি গ'লোঁ, অলপ ঠাণ্ডা জেগা। চ' সেইটোৰ কাৰণে আমি এইটো জেগা ডিচাইড কৰিলোঁ।
মণিপুৰী ডিছ নামটো কি আছিলে মই নাজানো কিন্তু এতিয়ালৈকে পিৰম্বা আলু পিঁয়াজ আলু এইয়া বনাই আছে ডান্স কৰি কৰি বনাই আছে পুৰা এই বাইদেউ বনাই আছে চিকেন মজা কালাৰ হৈছে ফাইনেলি আমাৰ খোৱা আৰম্ভ হ'ল লগৰ কেইজন খাই আছে আমি খোৱা নাই এতিয়া বৰ্তমান দানৱ বুলি ক'ব পাৰি ইয়াক বহুত খায় আৰু বাইদেউ আছে কেনেকুৱা লাগিলে খোৱা হ'ল বাইদেউৰ আৰু টেষ্টটো ক'লে আৰু সুধো কেইজনমানক কেনেকুৱা হৈছে আৰু বনোৱা কোনে বনাইছিলে এইটো আছে খোৱা লোৱা হ'ল লাহেকৈ আমি ইয়াৰ পৰা আমি এৰিম চ' আপোনালোকে চালে লাষ্টলৈকে ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে মাৰ্কেটে লাগে বাই বাই